वेलकम बैक टू माई यूट्यूब चेनेल कि कम आशा करूँ अपना सकते भाले आसे मैं भाले आसो बहुत दिन मैं भिडिओ एट लै आज भिडिओ धमाका खबर गई आसे आज सानडे आसे घर थकिले भाविलो भिडिओ एटाके बनाओ और बोलक घरते आसो जेहेतु आज देওবাर खुराहतर घर पर फुरी आहूँ खुराहतर घर जाऊँ खुरा घर आम गछो आसे जदि पारो आमो खाई आहिम तो आम सीजन नाम देखाले जानो हब बोलक 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 जाऊँ खुराहतर घरলৈ आহি पाई गलो खुराहतर घर और खुराहतर घर आহি पाई कि देखिलो जानाने भाबिहे आहिसिलो घरत गय आम खाम बोले आज भंटी आम पारिए आसे भाले हल भंटी आम पारि आसे भाबि आहा कथाटोए हल आज आम भर्ता खाओ ठीकसे जेहेतु सानडे आज घरते आसो बारे बारे কৈছে जे घरत থাকিব পাইছো যদি ফায়দাটো উঠাই দিও এনে থাকিनो কি কৰিম ন এনেটো খাবলৈ নাপাও সময় নহয় তা যে আম খাও ভন্টিয়ে পাৰিয়ে আছে ভন্টিয়ে বহুত ধুনিয়া আমৰ চাটনি কৰে খাও আজি আৰু আম খাম আৰু আজি ডকচি भाईटी आহি गल भाईटी आज बोले भिडिओ तो भाईटी बनाब तो भाईटी मोबाइल समझी दिसो साक भाईटी की भिडिओ बनाए खुदा निकाल खुदा आपने आम भटा खाओ निकाल क्यों नहीं खाए मेन कथा टेंगा जेन केनेके खाम टेंगा ले खाब नय न बुढ़ा हो गसे हे काने न नात कई गसे न হ'ব দিও কে আপনি দেখাইছো এ তেও জিয়েকক দেখাও গৈছো একদম প্ৰধান মোৰ মা হয় মানে তেও জিয়েক জিয়েক হ'ব গৈছো নেপালে নাই যা চাওকচোন আপুনি ভৰ্তা খাব নে খাম খাব ন ভাল লাগে নে খাই পেলাই ভাল লাগে কেনেকুৱা মানে ৰসটো কেনেকুৱা হৈ যায় একেবাৰে কাহ হৈছে ন তামোল খোৱা নাহিব মানে তামোল খোৱা নাই কাহ হৈছে মানে এইবিলাক দেখাব গৈছো পোষ্ট কৰি দিবা পোষ্ট কৰি আমি ভয় নাখাম এনেও ইউটিউবাৰ জেনেৰেল ইউটিউবাৰ এইটো আমাৰ বয়টা আমাৰ চিষ্টাৰ এনে মুখখন দেখো মুখখন দেখো অফ কৰি হেৰি মানে সেইটো গৈছো অফ কৰি দিয়া আমি আম পাৰি আনিলোঁ এতিয়া মই দেখাব গৈছোঁ আপোনাক কি দেখুৱাম ন এইবিলাক অকণমান আঁতৰৰ পৰা দেখুৱাইছোঁ চিনেমেটিক শ্বৰ্ট এটা লৈছোঁ এয়া চাওক চিনেমেটিক শ্বৰ্ট এয়া হৈ গ'ল এতিয়া মই ব্লগটো আৰম্ভ কৰিছোঁ আজি মোৰ ব্লগত ডিম্পু দাদা নিচিনা কৈ গৈছোঁ কি হ'ল অলপ ৰ'দত গৈছোঁ মুখখন বগা লাগিব কওক লাইট জ্বলাই মানে এইটো বেৰাইটনেছ লাইট জ্বলাই ৰাখিছে মানে এইটো দম দি দিছে মানে মোবাইলটো কি ক'ব বিচাৰিছে কওকচোন বুঢ়াই আমাৰ তামোল পুলি যেন আছে তাৰপিছত যে বিলাহী আছে ইমানটি ইমানটি বোলো পকি আছে নে কি কেইটামান আনিবা নেকি হ'ব অ'কে ফাইনেল মই আনিমগৈ এতিয়া স্কুটি লৈ যাম যাওঁ নেকি কৈছে মই কোৱা নাই হ'ব মই লৈ আনিম টেনশ্যন নকৰিব টেনশ্যন বৰ বেয়া বস্তু ইয়াছ ন কালি ঘৰত বোলে যাব এতিয়া মই এতিয়া ব্লগটো অলপমান পিছত আপোনালোকক দেখুৱাব গৈ আছোঁ অলপমান পিছত মই সেই গাইজ বিলাহী মই গৈ আছোঁ ব্লগাৰ মাক ইয়াতে গৈ আছোঁ বিলাহী আনিব গৈ আছোঁ বিলাহী ঘৰ পালোঁ ইয়াৰ ৰাস্তাত হাইপাৰ কৰিব মাজত বিলাহী আনিব লাগিব ধৰা মানুহ এটা বিলাহী এতিয়া বিলাহী ক'ত পাই বা সেইটোৱে মেইন কথা ন গাইছ ৰখিব দেই গাইছ চাওক এতিয়া বিলাহী পাই গ'লোঁ কণী বিলাহী বুলি কয় কণীটো মানে বেলেগ নাভাবিব কণী বিলাহী এইটো মানে অসমীয়া একদম খাটি বিলাহী এইটো খাটি বিলাহী হয় ঠিক আছে খাটি বিলাহী এইটো খাই পেলাই আপুনি বেছি টেঙেচীয়া ভাৱটো পাব টেঙেচীয়া ভাৱ মানে বৰ ধুনীয়া লাগে এইটো বস্তুটো প্ৰাইচ বেছিও নাই ইমান কিন্তু মায়ে নিব গৈছে কাৰণে দিছোঁ আৰু কেঁচা লৈ যাবলগীয়া কেৰা বৰ বেয়া আছে ব'লা গাইছ আমাৰ ধন্যু আমি যাব ওলাইছোঁ এইটো চাওক ড্ৰাইভাৰ ঘৰ পাই গ'লহি এতিয়া জপনাখন খুলিব লাগিব মেইন হৈছে জপনা ইজ মেইন আহি যাওক জপনা ইজ মেইন গাইছ জপনা মেইন হৈ আছে এতিয়া জপনাখন খুলিলেহে আমাৰ স্কুটিখন আহিব পাৰিব মেইন সেইটো মাৰি দিছোঁ এইটো আমাৰ স্কুটি ঘৰ আহি পাই গ'লোহি গাইছ ঘৰ আহি একদম পূৰা ফুল পিকআপত আহিছোঁ 109 স্পীড কিন্তু স্কুটি নুঠে হ'লেও আমি দেখুৱাই দিছোঁ 109 স্পীড অবিশ্বাসনীয় হ'ব হেমলজি বাৰু এয়া টিপছটো দি দিছোঁ আপোনাক এয়া চাওক এয়া আম চাটনি হেৰি কৰি আছে কিনত পিচি আছে ন এইটো পিহি আছে বুলি কয় মানে মোৰ অলপ ভুল হৈ গৈছে গ্ৰামাৰ মিষ্টেক মাফ কৰি দিব এয়া চাওক আমাৰ নানীয়ে চাই আছে আমাৰ মানে এইটো চাওক লেলেটি পৰিব আৰু হাঁহি দিছোঁ আৰু যোনজনী মেইন মানুহজনীক আমি ফেচ ৰিভিল কৰিব গৈ আছোঁ কিন্তু দেখুৱাব বিচৰা নাই গা ধোৱাৰ পিছতে দেখুৱাই মুখখন লেতেৰা হৈছে
ফেচ ৰিভিল কৰিব বিচাৰিছোঁ কিন্তু মুখখন মানে এতিয়া লেতেৰা হৈ আছে। এতিয়া কি ক'ব, ঘৰতে দৈ কামবিলাক ব্লগবিলাক কৰি আছোঁ। ৰখিব মেইন মানুহ এটা বিয়া নাপাতে মানুহটোৱে মানে বৰ দিগদাৰ। আমাৰ দাদা হয়, ডাঙলৈ আহি আছে চাওক। ভয় নকৰোঁ কিন্তু ভয় নকৰোঁ আমি ভয় নকৰোঁ। এয়া চাওকচোন, এয়া চাওক, এয়া আমি দেখুৱাওঁ হা আমাৰে ধান ৰ'দত দি আছে। আমাৰ ধানে কি কৰিব, কুটাব। এয়া কুটাবলৈ ময়ে যাব লাগিব, ভাল নালাগিব। হা বৰমাই আমি দেখুৱাই গৈ আছোঁ। আৰে ব্লগাৰ নহয় মানে চবকে দেখুৱাওঁ এইবিলাক। এয়া চাওক ব্লগাৰে আমাৰ হেৰি ভৰি মাৰি আছে। এয়া চাওক, এয়া চাব পাৰে। এয়া চাওক, এয়া ধান ৰ'দত দিছে, শুকালে কুটাই আনিব। আমাৰ বৰবাইক আমি বেলেগ দিনাখন দেখুৱাম। সেইটো মানে বহুত এক্সপেঞ্চিভ মানুহ হয়, বহুত সদায় খালি চিকেন মটনহে খায় মানুহটোৱে। এয়া তেওঁৰ পত্নীক দেখুৱালোঁ। এতিয়া পিছত আপুনি দেখুৱাই দিম ধৰ্মপত্নী দেখুওৱাৰ পিছত। হ'ব দিয়ক, এই মানে ব্লগটো মই অলপ পিছত দেখুৱাই আছোঁ। নেক্সট ব্লগটো গাইজ মই বেক ট্ৰান্সলেটটো দেখিছেনে কেনেকুৱা মানে ট্ৰান্সলেট কৰি দিছোঁ। চুলি বান্ধি দিছোঁ মানে চুলিখিনি বেছি দীঘল দেখাত নালাগে চাগে। আম ভৰ্তা হৈ গৈছেহি, চাই ল'ব পাৰে। আম ভৰ্তা ফুল হৈ গৈছেহি। কি কয় একদম ভাল নালাগে দেই। এয়া চাওক মুখখন দেখুৱাইছোঁ প্ৰথমতে। এয়া চাওক আম চাইছে, দেখিছে মোবাইল বোলে বিজলকীয়া আনিছে। কাজিয়া লাগি গ'ল, মহা কাজিয়া মাজত। কালা মানে এইটো কালা এটা নাম হয়। এইটো মানে এতিয়া বহি অলপ ব্লগটো কৰিবলগীয়া আছে। একদম বৰ গৰম আমাৰ ইয়াত, বৰ গৰম। 134 ডিগ্ৰী চেলচিয়াছ আমাৰ ইয়াত হৈ যায় ন। দৌৰি আছে যে কিবা প্ৰথম ব্লগৰ ন। উঠিছোঁ 100 নহয় বাৰু, এনেই মই কৈছোঁ ফটোমি কৰিছোঁ। ফটোমি হৈ থাকে ব্লগত। এনে কৰিব গৈ আছোঁ, এয়া দেখুৱাব গৈ আছোঁ। ৰখিব মোৰ ফেচটো এয়া চাওক হৈছেনে। আইনাত দেখুৱাইছে, বেয়া নাপাব দেই। ভাল আইনাত দেখুৱাম একদম। কাইলৈ মই খালি চানডে ব্লগ কৰোঁ। কলপাত আনিব লাগিব। হ'ব কলপাত আনিব গৈ আছোঁ। ৰখিব কলপাত আনিব গৈ আছোঁ। গৈছোঁ গাইজ। এতিয়া কলপাত কাটিবলৈ গৈ আছোঁ। এয়া কলপাত চাব পাৰে, কলপাত কি মৰম লগা কলপাতবিলাক। এতিয়া পথালি কৰিব দিছে ভিডিঅ'টো। ৰখিব এয়া কলগছ দেখুৱাই আছোঁ। ৰখিব মই কাটিব দিছে মই কাটি আছোঁ। আহক গাইজ মোৰ লগত চাম ইয়াৰ। এয়া চাওক আমাৰ হাইব্ৰিড আম কল কাটি আছোঁ। মাজৰ কলপাত নাকাটো চাগে, কলপাত খোৱা নাই। কোনটো কাটিম এইটোৱে কাটিলৈ গৈ আছোঁ গাইজ। আমাৰ কটাই বেয়া নহয়, কাটি দিলোঁ গাইজ। হৈ গ'ল কলপাত কাটা। এতিয়া আহি যাওক মোৰ পিছত আহক। বাহুবলী এতিয়া থাম্বনেইল লগাবৰ কাৰণে দেখিছেনে প'জ দি আছে। কলপাতৰ গুটিছা পোকে খোৱা কলপাতত আম ভৰ্তা খা। একো নাই, খাব পাৰি, কেছ নাই। কেনেকৈ লওঁ দিয়ক চাচি দি থৈ চোন আগলৈ যাচোন খুটাটোৰ পৰা ৰৈ এইপিনে মুখখন দেখা। ইয়ৰ ফেচ ইজ বৰ মজা। খালে খোৱা একদম টেষ্ট কেনেকুৱা ৰেহান, খাই পেলাই জলদি। বৰ মজা। খালে পস্তাইছে। দে কুলি এটা দে। টেষ্ট কেনেকুৱা বৰ মজা। ৰেহান কেনেকুৱা খালে খাই। এনেকৈ সৰু সৰু ধেমালিৰে আমি দিনটো পাৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল বাটনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোক সকলোৱে মোৰ ভিডিঅ'বোৰ পায় আৰু চাই আৰু মোক আগুৱাই নিয়াত সহায় কৰে, লগতে মোক বহুত মৰম দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ বেলেগ এদিন লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই।